সহজ পদ্ধতিত চাদৰৰ দহি গোঠা শিকোৱা হওক। কেনেদৰেনো গাঁঠিছিলোঁ তাকে আজি ভিডিঅ'টো দেখাইছোঁ। এটা গুলি লৈছোঁ মই চাদৰখনৰ ৰঙৰ। মোৰ চাদৰখন টচ মুগাৰ চাদৰ হয়। আৰু এইটো কাপোৰ চিলোৱা গুলি লৈছোঁ। কাপোৰ চিলোৱা গুলিৰ সূতা মই উলিয়াই লৈছোঁ দীঘল দীঘলকৈ। সূতাডাল 3 ডলীয়া কৰি লৈছোঁ। অকণমান পানী লৈ লৈছোঁ। পাক দিওঁতে প্ৰয়োজন হ'ব পাৰে। আৰু এটা বেজী লৈছোঁ। বেজীটোত সূতা 3ডাল এনেদৰে ভৰাই লৈ চাদৰখনৰ একেবাৰে মূৰত বেজীটোৰে খুচি সূতাডাল পাৰ কৰি দিছোঁ। আৰু অলপ দীঘল কৰি মই সূতাডাল কাটি দিছোঁ। এতিয়া মই সূতাডাল পাক দি দিম। প্ৰথমতে মই সোঁ চাইডলৈ পাক দিছোঁ। তাৰপাছত বাওঁ চাইডলৈ পাকটো ঘূৰাই দিছোঁ। তেতিয়া সূতাডাল পাক হৈ যায়। 2ডাল সূতা লগ খাই। এয়া দেখিছে 2ডাল সূতা ইফালে 2ডাল লগ নোখোৱাকৈ ধৰি লৈছোঁ। আৰু প্ৰথমতে সোঁ চাইডলৈ পাকটো দিছোঁ। তাৰপাছত 4-5 বাৰমান পাক দিয়াৰ পাছত বাওঁ হাতে পাক দি দিলে সূতাডাল ধুনীয়াকৈ পাক হৈ যায়।